Hello everyone, মই Papu my second channel Papu blog 100k লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই মেডিচিন বিষয় লৈ আপোনালোকক এটা ভিডিও বনাব লৈছো। Nefrotec কি কাৰণে ব্যৱহাৰ কৰিব লাগে আৰু এই বিষয়ে মই জনাম আপোনালোকক। মই কেমেৰাটো বেক কেমেৰা কৰি লৈছো। আজি মোৰ পোৱালি বিলাক 10 দিন হৈছে। মই হেটো গেটআপ মানে কি চেঞ্জ কৰি দিছো হেইবিলাক গেটআপ চেঞ্জ কৰা নিচিনা হৈছে গেটআপ নহয় এইবিলাক কি বুলি কয় বাসন বিলাক এনেকৈ বাসন বিলাক দি দিলো আৰু ৰছী লগাই দিছো এনেকৈ তো আপোনালোকক মই জনাব বিচাৰিছো Nefrotec কি কাৰণে ইউজ কৰা হয় Nefrotec কিডনি কাৰণে মানে দৰকাৰ হয় এয়া Nefrotec বুলি কয় মেডিচিনটো এটো কেনেকৈ ইউজ কৰিব লাগে মই আপোনালোকক দেখুৱাই দিম এই মই স্ক্ৰিনত এয়া মই লিখি দি আছো Nefrotec 10 দিন হোৱাৰ পিছত দিব লাগে কাৰণ কিডনি কাৰণে দিয়া হয় ইয়াক বিশেষকৈ কিডনিটো ফ্ৰেছ কৰি ৰাখে আৰু গ্ৰো কৰিবলৈ পোৱালিখিনিক গ্ৰো কৰে সেইকাৰণে Nefrotec লগাই মানে মেডিচিনটো দিয়ে তাকে মই ভিডিওটো আপোনালোকক বনালো Nefrotecৰ বিষয়ে আৰু দানা চেঞ্জ হ'লে মানে কি মেডিচিন খোৱাব লাগে ভিডিওটো আগলৈ চাও আহক মুৰ্গীবিলাক 10 দিন হোৱাৰ পিছত মানে দানাটো চেঞ্জ কৰা হয় যেহেতু দানাটো চেঞ্জ কৰিলে হেনলোকে হজম শক্তিটো কমি থাকে সেইকাৰণে পোৱালিবিলাকৰ হজম শক্তিৰ কাৰণে এইটো দিবলৈ প্ৰবায়োটিক WS উইথ লগত চাকোফেলৰ মিলাই দিব লাগে ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব এটা কৰি বাই বাই